হেল্ল' এভৰিৱান, মই নীলাক্ষীয়ে মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ লাই শাকৰ সৈতে গাহৰি মাংস। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেন্তে আহকচোন চাওঁ মইনো কেনেকৈ বনালোঁ। এয়া মই আলু লৈছোঁ, বিলাহী, পিঁয়াজ আৰু কেঁচা জলকীয়া কেইটামান কাটি লৈছোঁ আৰু আদা নহৰু অলপ পেষ্ট কৰি লৈছোঁ। লাই শাকখিনি মই এয়া হাতেৰে মোহাৰি ভাঙি লৈছোঁ। পাতবোৰ অলপ ডাঙৰ ডাঙৰ হৈ থাকিলে খাই ভাল লাগে। প্ৰথমে মই গাহৰি মাংসখিনি বইল কৰি লৈছোঁ। ইয়াতে মই কচু ঠাৰি দুডাল দিছোঁ। নিমখ অলপ দি দিছোঁ যাতে মাংসখিনি ভালদৰে সিজে। তাৰপিছত ঢাকনি এখনে ঢাকি মাংসখিনি সিজিব দিছোঁ। সেই একেখন কেৰাহীতে মই মাংসখিনি নমাই তেল গৰম হ'বলৈ দিম। তাৰপিছত পিঁয়াজখিনি দি দিছোঁ। লগতে কেঁচা জলকীয়াখিনিও দি দিছোঁ। হালধি দিছোঁ। তাৰপিছত আলুখিনি দি দিছোঁ। নিমখ দিছোঁ। নিমখখিনি মই একেবাৰতে দি দিয়া নাই, কাৰণ একেবাৰতে দি দিলে আলুখিনি বেছি নিমখ হৈ যায়। সেইটো কাৰণে মই অলপ পাছত আকৌ দিম। এয়া ঢাকনি এখনে ঢাকি আলুখিনি অলপ সিজিব দিছোঁ। এতিয়া মই গাহৰি মাংসখিনি দি দিলোঁ। এতিয়া জোখমতে আকৌ অলপ নিমখ দি দিছোঁ। আদা নহৰু পেষ্টখিনি দি দিছোঁ। লগতে বিলাহীও দি দিছোঁ। এতিয়া গোটেইখিনি অলপ ভাজি লৈছোঁ। তাৰপিছত ঢাকনি এখনে অলপ সময়ৰ কাৰণে ঢাকি থৈছোঁ। এতিয়া মই লাই শাকখিনি দি দিছোঁ। লাই শাকখিনি মই একেবাৰে শেষত দিছোঁ। আগতীয়াকৈ দি দিলে একেবাৰে লাই শাকখিনি নাইকিয়াই হৈ যায়। এতিয়া মই ইয়াতে অলপ পানী দি দিছোঁ। পানী দি আকৌ ঢাকনি এখনে ঢাকি থৈছোঁ। প্ৰায় হৈয়ে গ'ল। এয়া লাই শাকৰ সৈতে গাহৰি মাংস ৰেডি। চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ। তাতে জুইত বনোৱাৰ সোৱাদেই বেলেগ। তেন্তে ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।